লাগিব এনপিএস বাতিল কৰক ওপিএস প্ৰয়োগ কৰক প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক ভেঞ্চাৰ স্কুল ৰেগুলাৰ কৰক ভেঞ্চাৰ স্কুল ৰেগুলাৰ কৰক সপ্তম দৰমহা আয়োগ 1/16 পৰা প্ৰযোজ্য কৰক সপ্তম দৰমহা আয়োগ 1/1/2016 পৰা প্ৰযোজ্য কৰক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া ইউনিফৰ্ম যোগান দিয়ক ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম যোগান দিয়ক অসম চৰকাৰ হুঁচিয়াৰ আমাৰ দাবী মানিব লাগিব নতুন পেঞ্চন নীতি বাতিল কৰক পুৰণা পেঞ্চন নীতি বাহাল ৰাখক শিক্ষকত্ব জিন্দাবাদ অসম মহকুমা শিক্ষক সন্মিলনী জিন্দাবাদ কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী জিন্দাবাদ অসম চৰকাৰ হাই হাই আমাৰ দাবী মানিব লাগিব এনপিএস বাতিল কৰক ওপিএস বাহাল ৰাখক ভেঞ্চাৰ স্কুল ৰেগুলাৰ কৰক ভেঞ্চাৰ স্কুল ৰেগুলাৰ কৰক ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰক ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰক আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিব লাগিব আমি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক পৰিষদৰ আহ্বানত কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়ে 10 বজাৰ পৰা 3 বজালৈ 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমাৰ কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰিছোঁ। আমাৰ দাবীসমূহ বহুদিনীয়া পুৰণীয়া আৰু আমাৰ ন্যায্য দাবী। আমাৰ দাবীসমূহ চৰকাৰে পূৰণ নকৰাৰ বাবে আমি বিদ্যালয় এৰি আহি ইয়াত ধৰ্ণা কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে। তাৰ বাবে আমি দুখিত। কিন্তু আমাৰ দাবী বা আমাৰ প্ৰাপ্য আদায় কৰিবৰ কাৰণে আমি এনে কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ লগত শিক্ষকতা কৰি থকা কণ্ট্ৰেকচুৱেল শিক্ষকসকলক বিনা স্বত্বে বেতন সুৰক্ষাসহ নিয়মীয়া কৰিব লাগে। আমাৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহক অতি সোনকালে প্ৰাদেশিকৃত কৰিব লাগে। পুৰণা পেঞ্চন নীতি বাহাল ৰাখিব লাগে আৰু নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে। প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। স্নাতক শিক্ষকসকলক সপ্তম দৰমহা আয়োগে প্ৰদান কৰা 8,700 টকা গ্ৰেড পেটো দিব লাগে, যিটো চৰকাৰে আমাক এবাৰ দি কাঢ়ি লৈ গ'ল। এইবিলাক দাবীৰ সমৰ্থনত গোটেই কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বিদ্যালয়ৰ শিক্ষকসকলে আজি আহি ইয়াত একত্ৰিত হৈ আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি চৰকাৰলৈ এটা মেছেজ পঠাব বিচাৰিছোঁ। অনতিপলমে আমাৰ এই দাবীসমূহ পালন নকৰিলে পৰৱৰ্তী পৰ্যায়ত আমি আৰু বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম, যাৰ ফলত আমাৰ বিদ্যালয়সমূহৰ শিক্ষাদানত যথেষ্ট বাধাৰ সৃষ্টি হ'ব। কিন্তু তাৰ কাৰণে আমি শিক্ষকসকল জগৰীয়া নহয়, অসম চৰকাৰে জগৰীয়া হ'ব। অসম চৰকাৰ ভাৰত চৰকাৰলৈ আমাৰ স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিম আৰু আমি আশা ৰাখিছোঁ যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ দাবীসমূহ অনতিপলমে নিৰ্মূল কৰি বিদ্যালয়সমূহত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব আৰু শিক্ষকসকলক আন্দোলনৰ পৰা বিৰত ৰাখি তেওঁলোকৰ নিজা নিজা পাঠদান আদি কাৰ্য কৰাত সহায় কৰিব।